সমগ্ৰ ৰাজ্যময় কৰিছো শাসন। মোকে সকলোৱে এক ছাত্ৰী ঘোষণা কৰিছে। আনন্দ কৰা, উৎসৱ কৰা, মহানন্দ কৰা। তুমিও কিন্তু মোৰ লগত যাব লাগিব। দেৱৰ সিনাৰৰে বুঢ়া ৰজা ভীষ্মকক লোক দেখুৱাই কৈছেগৈ কোনদিনৰ ৰাজকন্যাৰ বিয়া হ'ব হবে স্বয়ং নাৰায়ণৰ লগত। বোলো কি ক'লা? বন্ধুবোৰ লোক মাৰিলে কৰি প্ৰদান আগবাঢ়িছে স্বয়ং বৰ্তমান আৰু কিমানতে কৃষ্ণদল দূৰতে বিৰো আৰু মাতিছে গোপনে মোক প্ৰদানী শক্তি
কদাপিতো নকৰিবা তুমি হৃদয় ভাৱত কিয় মৰিবৰ কোনদিনা ৰাজ বিদ্যালয়ত ছুটি আছে চিন্তা হুকুম কদাপিতো নোপোৱা তুমি আনাই তোমাৰ ভাগ্য চেষ্টাৰ অসাধ্য যদি আছে পৃথিৱীত আছে আৰু সেই হ'ল কৰ্মফল দীৰ্ঘ দৃষ্টিৰ পৰা মই জানো ৰুক্মিণীৰ জন্ম হৈছে স্বয়ং শ্ৰীকৃষ্ণৰ বাবে
অনিত্য সুন্দৰ ৰূপ দেখা পালে পৃথিৱীত এনে কোনো দেৱতা আছেনে যি মোৰ প্ৰেমত বিমোহিত নোহোৱাকৈ থাকিব পাৰে মোৰ এই বিশাল বলন মোৰ এই নিৰন্তৰ দেহ ভীষ্মক পালাৰ যদি মনোহিত নহয় নিশ্চয় বুজিম তেওঁ দৃষ্টিহীন বুলি Brahmo!